উপস্থিত থকা দলৰ সতীৰ্থসকল, সাংবাদিক বন্ধুসকল আৰু শ্ৰদ্ধেয় ৰাইজ, মই প্ৰথমে আজি গুৰুত্বপূৰ্ণ যাত্ৰা আয়োজন কৰাৰ ক্ষেত্ৰত নগাঁও জিলা সেৱা দলে আৰু অসম ৰাজ্যিক সেৱা দলে যি উদ্যোগ ল'লে, মই প্ৰদেশ কংগ্ৰেছ সভাপতি ফালৰ পৰা নগাঁও জিলা সেৱা দল আৰু অসম ৰাজ্যিক সেৱা দলক মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, ৰকিবুল হুছেইন ডাঙৰীয়া কোৱাৰ দৰে আপোনালোকে যথেষ্ট কষ্ট কৰিছে, ইমান দূৰ খোজকাঢ়িলে আৰু ধৈৰ্য সহকাৰে আমাৰ কথাখিনি শুনি আছে। কিন্তু কষ্ট কৰা সময় হ'ল আজিৰ তাৰিখত, কিয়নো আজিৰ তাৰিখত যি দিনটো আমি উপযাপন কৰিছোঁ, সেই দিনটো আজি বহুত গুৰুত্বপূৰ্ণ সংবিধান দিৱস। বহুতে সোধে যে কংগ্ৰেছ দলে ইমান বছৰ শাসন কৰিলে, কংগ্ৰেছে কি কৰিলে? আজি যে গণতন্ত্ৰ চলি আছে, আজি যে লোকতন্ত্ৰ চলি আছে, আজি যে ৰাজতন্ত্ৰ শেষ হ'ল, ইয়াৰ মূল অৱদান হৈছে কংগ্ৰেছ দল। কংগ্ৰেছে স্বাধীনতা সংগ্ৰামৰ পিছত ভাৰতৰ ভিতৰত এনেকুৱা এটা ঐতিহাসিক আৰু শক্তিশালী সংবিধান সৃষ্টি কৰিলে, যি সংবিধানে আজিলৈকে আমাক সুৰক্ষা প্ৰদান কৰি আছে। আৰু সেইকাৰণে আজি কিছু শক্তি গণতন্ত্ৰ নাইকিয়া কৰিবলৈ বিচাৰে, আজি কিছু শক্তি লোকতন্ত্ৰ দুৰ্বল কৰিবলৈ বিচাৰে, আজি কিছু শক্তি যাক ৰাজতন্ত্ৰ জন্ম দিবলৈ বিচাৰে। আৰু সেইসকল আজি বহি আছে দিল্লীত, সেইসকল আজি বহি আছে দিছপুৰত। আজি তেওঁলোকে নিজকে ৰজা ভাবে যে ৰাইজৰ ওচৰত কোনো অধিকাৰ নাই, ৰাইজৰ ওচৰত মাত্ৰ দায়বদ্ধতাই আছে। তেওঁলোকে ভাবে দিছপুৰত বহি থাকি, দিল্লীত বহি থাকি যে তেওঁলোকে ৰাইজৰ কথা শুনিব নালাগে, ৰাইজক মাত্ৰ নিৰ্দেশনা জাৰি কৰিব, ৰাইজৰ কোনো ক্ষমতা নাই, ক্ষমতা মাত্ৰ তেওঁলোকৰ ওচৰত আছে। আজি সেইকাৰণে আমি এটা যাত্ৰা যোগেদি নগাঁও চুকে কোণে আমি গৈ আমি সেই দিছপুৰৰ ৰজা, সেই দিল্লীৰ ৰজাক আমি বুজাই দিবলৈ বিচাৰো যে ৰজা যুগ শেষ হ'ল, অসমৰ ভিতৰত, ভাৰতৰ ভিতৰত ৰাইজৰ যুগ হ'ব আৰু ৰাইজৰ লগত কংগ্ৰেছৰ থিয় দিব। আজি সেইকাৰণে আজি তেওঁলোকে শংকিত, দিছপুৰৰ ৰজা শংকিত, দিল্লীৰ ৰজা শংকিত, গম পাই গৈছে যে ৰাইজৰ মাজত বিদ্ৰোহ সৃষ্টি হৈছে। আৰু সেইকাৰণে কি কৰিবলৈ বিচাৰে, আজি তেওঁলোকে কেন্দ্ৰীয় নিৰ্বাচনী আয়োগৰ ওপৰত নিৰ্ভৰ হৈ গোটেই আমাৰ নিৰ্বাচনী প্ৰক্ৰিয়াটো ধৰক বৰক কৰিবলৈ বিচাৰে। আজি অসমৰ ভিতৰত একে কথা হ'ল, 2024 লোকসভা নিৰ্বাচনৰ আগত ইয়াৰ বিজেপি চৰকাৰে কেন্দ্ৰীয় নিৰ্বাচনী আয়োগ যোগেদি সমগ্ৰ অসমৰ ভিতৰত সমষ্টি পুনৰ্নিৰ্ধাৰণ কৰি নিজৰ ৰাজনৈতিক ক্ষমতা বৃদ্ধি কৰিবলৈ চেষ্টা চলালে। হয়, কিছু ৰাইজ ওলাই আহিলে, যোৰহাটৰ ৰাইজ ওলাই আহিল, নগাঁও ৰাইজ ওলাই আহিলে, ধুবুৰীৰ ৰাইজ ওলাই আহিলে, আৰু আমি 3গৰাকী সাংসদ আমি দিল্লী যাবলৈ সক্ষম পালোঁ। কিন্তু তেওঁলোকৰ চৰিত্ৰ আমি গম পাই গ'লোঁ যে কেন্দ্ৰীয় নিৰ্বাচনী আয়োগ আজি এটা সাংবিধানিক অনুষ্ঠান, কিন্তু সংবিধানৰ প্ৰতি যে তেওঁলোকৰ কৰ্তব্য, কৰ্তব্যটো তেওঁলোকে পালন কৰা নাই। নিৰপেক্ষ ভূমিকা থাকিব লাগে, কোনো দলৰ হয়, কোনো চৰকাৰ হয় কাম কৰিব নালাগে, ৰাইজৰ হৈ তেওঁলোকে কাম কৰিব লাগে, এইখিনি কথা পাহৰি গৈছে। আজি মোক মনত পৰে এটা সময়ত এই কেন্দ্ৰীয় নিৰ্বাচনী আয়োগৰ চিফ ইলেকশ্যন কমিশনাৰ প্ৰয়াত TN শেষনদেৱ আছিল। যেতিয়া তেওঁ নিৰ্বাচনী আয়োগৰ মোক মনত পৰে প্ৰয়াত TN শেষনদেৱ এক সময়ত তেওঁ কেন্দ্ৰীয় নিৰ্বাচনী আয়োগৰ চেয়াৰমেন আছিল, চিফ ইলেকশ্যন কমিশনাৰ আছিল। এজন সাংবাদিকজনে সুধিলে যে আপুনি চিফ ইলেকশ্যন কমিশনাৰ, ভাৰত চৰকাৰে আপোনালোকক এই পদবীত বহাইছে, আপুনি ভাৰত চৰকাৰৰ কথা শুনিব নেকি? তেওঁ ক'লে যে হ'ব পাৰে যে কেন্দ্ৰ চৰকাৰে মোক এখন চকীৰ ওপৰত বহাইছে, কিন্তু এতিয়া মই
কেন্দ্ৰীয় নিৰ্বাচনী আয়োগৰ মই চেয়াৰমেন হৈ আছো মই কোনো চৰকাৰৰ নহয় মই ভাৰতৰ জনসাধাৰণৰ চিফ ইলেকশ্যন কমিছনাৰ কিন্তু আজি তাৰিখত চিফ ইলেকশ্যন কমিছনাৰে বিভিন্ন ৰাজ্য চৰকাৰ য'ত বিজেপি দল আছে যিদৰে তেওঁলোকে বিচাৰে যিদৰে তেওঁলোকৰ নিৰ্বাচনী আইন উলংঘ কৰিবলৈ বিচাৰে সকলো আজি তেওঁলোকক অনুমতি দিয়া গৈছে আজি বাৰম্বাৰ আমাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়া বাৰম্বাৰ প্ৰমাণ দিছে যে কেনেদৰে বিভিন্ন ৰাজ্যৰ ভোটাৰ তালিকাৰ ভিতৰত আজি ভুৱা নাম সোমাইছে একে মানুহ 100 বাৰ ভোট দিছে তথাপিও আজি ৰাহুল গান্ধী ডাঙৰীয়া কথাৰ ওপৰত কোনো গুৰুত্বপূৰ্ণ পদক্ষেপ কেন্দ্ৰীয় নিৰ্বাচনী আয়োগে লোৱা নাই আজি তদন্ত চলাব লাগে আজি এখন কেন্দ্ৰীয় নিৰ্বাচনী আয়োগ আজি সফটৱেৰ যুগত ডিজিটেল ইণ্ডিয়া যুগত এনে সফটৱেৰ লগাব লাগে যাৰ ফলত যিমানবোৰ ভুৱা নাম আছে গোটেইবোৰ ভুৱা নাম এটা বাটন টিপিলে মোহাৰ দিব পাৰে কিন্তু এইখিনি কাম কৰা নাই কিয় কৰা নাই আজি টেকনলজি আছে আজি এআই যুগ আজি ষ্টাৰ্টআপ ইণ্ডিয়া কথা কোৱা স্মাৰ্ট সিটি কথা কোৱা তো এতিয়াও চৰকাৰী বিএলঅ ওপৰত কাগজে কলমৰে আজি এনে ধৰণৰ ভুৱা ভোটাৰ তালিকা ইলেকশ্যন কমিছনে কিয় ৰুদ্ধ কৰিব পৰা নাই এই প্ৰশ্নৰ উত্তৰ আজি দিব পৰা নাই যিহেতু এই বিজেপি দলৰ ওচৰত একমাত্ৰ এটাহে অস্ত্ৰ ভুৱা ভোটাৰ তালিকা আৰু সেইকাৰণে আজি শিৱামণি বৰা ডাঙৰীয়াই কৈছে যে অসম বিধানসভা নিৰ্বাচন আহি আছে আকৌ কেন্দ্ৰীয় নিৰ্বাচনী আয়োগৰ ওপৰত মুখ্যমন্ত্ৰী আজি নিৰ্ভৰ কৰিছে মই মুখ্যমন্ত্ৰীক সুধিবলৈ বিচাৰো যদি আপোনালোকে ইমানে জনপ্ৰিয় যদি আপোনালোকৰ আঁচনিবোৰ ইমানে জনপ্ৰিয় আপোনালোকে যদি ৰাইজৰ ইমান কল্যাণ কৰিছে উন্নয়ন কৰিছে তেতিয়া কেন্দ্ৰীয় নিৰ্বাচনী আয়োগৰ ওপৰত কিয় ইমান নিৰ্ভৰ হৈছে আকৌ কেন্দ্ৰীয় নিৰ্বাচনী আয়োগক ফোন কৰি মাতি পঠাই আজি আমাৰ ভোটাৰ তালিকাৰ ভিতৰত ভুৱা নামবোৰ সোমাবলৈ বিচাৰিছে বিহাৰ আৰু উত্তৰ প্ৰদেশৰ পৰা বিজেপি আৰএছএছৰ মানুহবোৰ আজি অসমত মাতি আনি আজি নগাঁৱৰ পৰা ধুবুৰীলৈকে তিনিচুকীয়াৰ পৰা শিলচৰলৈকে আমাৰ ভোটাৰ তালিকাৰ ভিতৰত সোমাবলৈ বিচাৰে সেইকাৰণে আমি সংকল্পবদ্ধ হ'ব লাগিব আৰু যোৱাকালি তেজপুৰত এটা সভাত মই কৈছিলোঁ যে আমি চকু দিব লাগিব আমি অসমৰ গণতন্ত্ৰৰ অসমৰ ৰাইজৰ লোকতান্ত্ৰিক অধিকাৰ অসমৰ ৰাইজৰ ভোটৰ মূল্য যে থাকে তাৰ বাবে আমি পহৰা দিব লাগিব আমি অসমৰ ৰাইজৰ সৈনিক হিচাপে আমি আগন্তুক দিনৰ সমগ্ৰ অসমত এটা আন্দোলন সৃষ্টি কৰিব লাগিব যে অসমৰ ভৱিষ্যত অসমৰ হাতত থাকিব লাগিব কোনো বাহিৰৰ ইউপি বিহাৰ বিজেপি কৰ্মী হাতত নহয় আজি আমি বাৰম্বাৰ দেখি আছো যে এখন চৰকাৰ আজি আমাৰ থলুৱা মানুহক গুৰুত্ব দিয়া নাই স্থানীয় মানুহক গুৰুত্ব দিয়া নাই বুঢ়ক স্থানীয় ঠিকাদাৰবোৰক তেওঁলোকে ক'ব যে আমি আগতে কংগ্ৰেছ চৰকাৰ দিনৰ ভিতৰত আমি থলুৱা ঠিকাদাৰবোৰ কাম পাইছিলোঁ বিভিন্ন চৰকাৰী আঁচনিত আমি কিছুমান আমি পইচা আমি কমাবলৈ সক্ষম হৈছিলোঁ কিন্তু আজিৰ তাৰিখত গোটেইবোৰ ঠিকা বাহিৰৰ মানুহবোৰ চলাই আছে দিছপুৰৰ পৰা চলাই আছে গুজৰাটৰ পৰা চলাই আছে আজি আমাৰ থলুৱা ঠিকাদাৰৰ অৱস্থা নাই জল জীৱন আঁচনিৰ ভিতৰত আমাৰ থলুৱা ঠিকাদাৰবোৰ আজি তেওঁলোকৰ একো অৱস্থা নাই এইখন বিজেপি চৰকাৰ আহিলে জাতি মাটি ভেটি নামত আহিলে পৰিৱৰ্তনৰ নামত আজি কিন্তু তেওঁলোকে পৰিৱৰ্তনৰ নামত কি কৰিলে যে অসমৰ বিভিন্ন জনজাতিসকলৰ প্ৰায় 40,000 বিঘা মাটি আকৌ বাহিৰৰ কোম্পানীক আজি তেওঁলোকে বিক্ৰী কৰি পেলাই গৈছে এয়া হ'ল আজি আমাৰ অসমৰ আমাৰ থলুৱা মানুহৰ অৱস্থা ভূমি অধিকাৰ নাই নিবনুৱা ল'ৰা ছোৱালীৰ ওচৰত চাকৰি নাই আৰু আজি আমাৰ এটা ভোটৰ মূল্যটো আমি হেৰাবলৈ আৰম্ভ কৰিছোঁ সেইকাৰণে আমি আগন্তুক দিনত অসমৰ ভৱিষ্যত অসমৰ হাতত এই আন্দোলন যোগেদি আমি বুটে সোমাব লাগিব সেইকাৰণে বিএলএ কমিটি সেইকাৰণে বুথ কমিটি আমি আৰম্ভ কৰিছোঁ আৰু পৰৱৰ্তী সময়ত আমি বুথ কমিটি পিছত পৃষ্ঠ তত্ত্বাৱধায়ক আমি সৃষ্টি কৰিব লাগিব